হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। মই স্কুল যাব লৈছোঁ। মই আজিকালি স্কুল যাওঁ নহয়। মই ইউনিফৰ্ম পিন্ধিলোঁ, বেগ পিন্ধিলোঁ, জোতা পিন্ধিলোঁ। কেনেকুৱা লাগিছে ক'বা দেই। মই এতিয়া আইতাক বাবাই দিছোঁ। মই এতিয়া পাপা আৰু মাৰ লগত স্কুল যাব লৈছোঁ। মোক স্কুলৰ পৰা দেৰি বস্তু দিলে নহয়। এতিয়া আমি গৈ আছোঁ। মই এতিয়া বাইদেউক 1 2 লিখা দেখাইছোঁ আৰু পঢ়ি দিছোঁ। এয়া চোৱা, মই 1 2 লিখিছিলোঁ। মোক বাইদেৱে নম্বৰ দি দিলে। মই এতিয়া ABCD লিখিলোঁ। এতিয়া মই বাইদেউক দেখাই দিওঁগৈ। এতিয়া মই বাইদেউক পঢ়ি দেখাইছোঁ। আকৌ মই 1 2 3 দেখাইছোঁ। এতিয়া মই ময়ূৰ চৰাই আঁকিছোঁ। কেনেকুৱা লাগিছে ক'বা দেই। মই একো গোটতে নাই। মোক আকৌ নম্বৰ দি দিব বাইদেউৱে। মই একো গোটতে নাই। আমাৰ বাপেকে এটা সময়ত বৰ পাইছিলে গোটত সোমাবলৈ বুলি। মই কৈছোঁ নাই, মই গোটত মৰি গ'লেও নোসোমাওঁ। এয়া চোৱা, মোক 20 নম্বৰ দি দিলে। এতিয়া মোৰ লিখি হৈ গ'ল। এতিয়া খেলিছোঁ, ৰবট বনাইছোঁ আৰু ঘৰ বনাইছোঁ। মই সদায় স্কুল আহিম। স্কুললৈ ভাল লাগে। ভিডিঅ'টো চাই ভাল লাগিলে ক'বা দেই। কি বনাইছা? মই পাপাৰ লগত ঘৰলৈ আহি দিলোঁ গাড়ী লৈ পেলাই। বৰষুণ দিছে খালি ন? এতিয়া আমাৰ ঘৰত বৰষুণ দি আছে যে গাড়ীত আহিলোঁ। ৰাতিপুৱা থ'বলৈ যোৱা, আকৌ আনিবলৈ যোৱা। মোৰ ভিডিঅ'টো চাবা দেই। যাব লাগিব ন, হয় নাই? ভাল লাগিলে নাই? আজি গৈ ভাল লাগিলে নাই? সদায় যাবানে? সদায় যাবানে? ভাল লাগেনে গৈ? কালি যাবানে? যাবা? মোক স্কুলৰ পৰা কি দিলে দেখাই দিম ৰ'বা। কিতাপ দিলে 3খন আৰু এইফালে ৰং পেঞ্চিল দিলে আৰু মোক এইটো জ্যামিতি দিলে আৰু ৰবৰ দিলে আৰু স্কেল দিলে আৰু কাপ পেঞ্চিল দিলে আৰু বটল দিলে আৰু আঠা দিলে আৰু কেঁচি দিলে আৰু কিতাপ দিলে আৰু কিতাপ 4খন দিলে আৰু বেগ দিলে, জোতা দিলে, ইউনিফৰ্ম দিলে, ধেৰ বস্তু দিলে। এতিয়া মই